শ্ৰী শ্ৰী লংকেশ্বৰ ধাম অৰ্থাৎ লংকেশ্বৰ মন্দিৰটো অসমৰ অন্যতম এক শিৱ উপাসনাৰ স্থান। এই মন্দিৰটো কামৰূপ জিলাৰ গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ পৰা পশ্চিম ফালে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। এই মন্দিৰটো জালুকবাৰী পাহাৰত অৱস্থিত আৰু মন্দিৰটোৰ নামেৰে ঠাইখনৰ নামো লংকেশ্বৰ হিচাপে পৰিচিত। এই মন্দিৰটোৰ এটা বিশেষত্ব আছে যে লোকপ্ৰবাদ মতে যিয়ে এই মন্দিৰটোত আহি শুদ্ধ মনেৰে পূজা অৰ্চনা কৰে তেওঁলোকৰ মনৰ কামনা পূৰণ হয় আৰু ইয়াত আনুমানিক 350টা খটখটি আছে বুলি জনা যায়। মহিলা কেইজনীয়ে যে বহি আছে তাৰ কাষতে চিৰি কেইটামান লক্ষ্য কৰিছেনে? সেই চিৰি কেইটাৰে এতিয়া আমি ওপৰলৈ উঠি যাম আৰু এই প্ৰৱেশদ্বাৰখন যে দেখিছে এই প্ৰৱেশদ্বাৰখনেৰে আমি এতিয়া ভিতৰলৈ সোমাই আহিছোঁ। মূল শিৱ মন্দিৰৰ লগতে এটি গণেশ মন্দিৰ, শনি মন্দিৰ আৰু এটি হনুমান মন্দিৰ আছে। মন্দিৰটোৰ মূল প্ৰৱেশদ্বাৰৰ গাতে লাগি আছে গণেশ মন্দিৰটো, তাৰ পৰা কিছু ওপৰত শনি মন্দিৰ আৰু হনুমান মন্দিৰ আৰু একেবাৰে অংশত মূল শিৱ মন্দিৰটো আছে। ইয়াত যথেষ্ট মানুহৰ সমাগম হোৱা দেখা যায়। ইয়াৰ উপৰি মন্দিৰ প্ৰাংগণত শিৱৰাত্ৰি আৰু বহুত ধুমধামেৰে গণেশ চতুৰ্থীও পালন কৰা হয়। এতিয়া আমি শনি মন্দিৰলৈ সোমাই যাম। দেখিছে মন্দিৰটো আৰু ইয়াৰ মাজেৰে এটা সৰু ৰাস্তা আছে, তাৰ মাজেৰে আমি এতিয়া সোমাই যাম আৰু ইয়াৰ ওপৰতে আছে হনুমান মন্দিৰটো। এতিয়া শনি মন্দিৰ আৰু হনুমান মন্দিৰটোৰ পৰা ওলাই আহিলোঁ আৰু অলপ আগতে আপোনালোকে দেখিছিলেই খটখটি থকা কাষৰ ৰাস্তাটোৰে আমি এতিয়া মূল শিৱ মন্দিৰলৈকে যাম। তো বলক আমাৰ লগত আপোনালোকেও, আৰু ইয়াতে আমাৰ যাত্ৰা শেষ হ'ব।
এই মন্দিৰটোত আজি মই ছেকেণ্ড টাইম আহিছোঁ। ইয়াৰ আগতে প্ৰথমবাৰৰ বাবে মই মোৰ পৰিয়ালৰ সৈতে আহিছিলোঁ। যেতিয়া মোৰ বায়ে গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছিল, তেতিয়া বা ইয়াতে আছিলে। এই মন্দিৰটোৰ বিষয়ে মোৰ ইমান বেছিও মনত নাই, কাৰণ কেইবা বছৰো গুচি গ'ল। আজি বহুত বছৰৰ মূৰত আহি মোৰ মনটো খুবেই ভাল লাগিছে। আপোনালোকেও পাৰিলে ইয়ালৈ আহিবচোন। ইয়াত আহি সঁচাকৈ বহুত ভাল লাগে। আৰু ইয়াত আহি মই যিখিনি কথা জানিছোঁ সেইখিনিহে আপোনালোকক জনাইছোঁ। ইয়াত যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে ক্ষমা কৰি দিব আৰু কমেণ্ট কৰি শুধৰাই দিব। লগতে মোৰ ভ্লগটো চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।